নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? এই ভিডিঅ'টোত তোমালোকে গম পাবা আজি ফাৰ্ষ্ট পেজৰ কোনকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ হৈছে। তোমালোকে সকলোকে জানিব পাৰিবা। 2 নম্বৰত তোমালোকৰ টোটেল কোনকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ হ'ল আজিলৈকে, সকলোখিনি জানিব পাৰিবা। সকলোখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ SKK চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়া নতুন নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ আহিছোঁ তোমালোকৰ দৰং ডিষ্ট্ৰিক্টৰ কথা। দৰং ডিষ্ট্ৰিক্টৰ তোমালোকৰ আজি ইণ্টাৰভিউ শেষ হৈছে, যিহেতু 14 ছেপ্টেম্বৰ তাৰিখ আজি। 2 নম্বৰ তোমালোকৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ তোমালোকৰ আজি শেষ হৈছে, যিহেতু আজি 14 ছেপ্টেম্বৰ তাৰিখ। 3 নম্বৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰো আজি ছোৱালী ইণ্টাৰভিউ আছিল, তোমালোকে গমেই পাইছা। তোমালোকৰ ইণ্টাৰভিউসমূহ শেষ হৈছে, আজিৰ পৰা তোমালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ নাই। 4 নম্বৰ তোমালোকৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ কথা ক'ব ওলাইছোঁ। ওদালগুৰি ডিষ্ট্ৰিক্টৰ তোমালোকৰ আজি ইণ্টাৰভিউ শেষ হৈছে। 5 নম্বৰ তোমালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কথা ক'ব ওলাইছোঁ। বিশ্বনাথ ডিষ্ট্ৰিক্টৰো তোমালোকৰ যোৱাকালি ইণ্টাৰভিউসমূহ শেষ হৈছে, কাৰণ তোমালোকৰ 13 ছেপ্টেম্বৰ তাৰিখলৈকে আছিল। তোমালোকৰ ইণ্টাৰভিউসমূহ শেষ হৈ গ'ল, তোমালোকে সকলোৱে গম পাইছা। এতিয়া তোমালোকৰ টোটেল কোনকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ হ'ল মই তোমালোকক কৈ আছোঁ। তোমালোকৰ টোটেল 8খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ হ'ল আজিলৈকে। 1 নম্বৰ তোমালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ শেষ হ'ল 1 নম্বৰত। 2 নম্বৰ তোমালোকৰ চিৰাং ডিষ্ট্ৰিক্টৰ শেষ হ'ল। 3 নম্বৰ তোমালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ শেষ হ'ল। 4 নম্বৰ তোমালোকৰ যিহেতু আজি শেষ হৈছে দৰং জিলাৰ। 5 নম্বৰ আজি তোমালোকৰ শেষ হৈছে কামৰূপ মেট্ৰ'। 6 নম্বৰ তোমালোকৰ শেষ হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ, আজি যিহেতু 14 ছেপ্টেম্বৰ তাৰিখ। 7 নম্বৰ তোমালোকৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিহেতু আজি শেষ হৈছে। 8 নম্বৰ তোমালোকৰ যিহেতু বিশ্বনাথ ডিষ্ট্ৰিক্ট আছে, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ তোমালোকৰ যোৱাকালি শেষ হ'ল, যিহেতু 13 ছেপ্টেম্বৰ তাৰিখ আছিল যোৱাকালি, তোমালোকৰ কালি শেষ হ'ল। টোটেল তোমালোকৰ 8খন ডিষ্ট্ৰিক্টৰ শেষ হ'ল ফাৰ্ষ্ট পেজৰ, যিহেতু 1 তাৰিখৰ পৰা আৰম্ভ হৈছিল তোমালোকৰ ইণ্টাৰভিউসমূহ। তোমালোকৰ ইণ্টাৰভিউসমূহ 8খন ডিষ্ট্ৰিক্টৰ শেষ হ'ল। এতিয়া তোমালোকে ৰিটেন টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰা সকলোৱে, যোনে যিমান নোপোৱা কিয় তোমালোকে ৰিটেন টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। যি কি নহওক, ভিডিঅ'টো ইমানখিনিয়ে আছিল, ধন্যবাদ।